ওয়াইল্ড লাইফ এনিমেলস আছে গোল্ডেন লেঙ্গুর এইটো ৰেয়াৰ স্পিচিছ ৰেয়াৰ প্ৰাইমেটছ এই বস্তুটো মানে কি উল্টা পানী যিটো কেচমেছ ভেলা নেশ্যনেল পাৰ্ক তাত পৰা ইহঁতে কিবাকে ধৰি পেলাই মানে আনিছিল আনি পেলাই এই খাচুকত্ৰা এৰিয়াত পুলিচে ইনফৰমেশ্যন পাই ডিটেক্ট কৰিব পাৰিলে লগে লগে আমাক ইনফৰমেশ্যন দিছে আমি আহিছোঁ আমাৰ প্ৰটেকশ্যন স্কোৱাড আৰু ৰাণীকাটা ৰেঞ্জ লগ লাগি মানে এটা পিঞ্জৰা আমি যোগাৰ কৰিলোঁ WTIত যিটো আমাৰ ৰিস্কিউ চেণ্টাৰ আছে তাৰ পৰা আনিলোঁ আৰু মানস নেশ্যনেল পাৰ্ক সিহঁতৰ পৰাও আমি এটা পিঞ্জৰা আনিলোঁ দুটা পিঞ্জৰাত আমি আঠটা আছিলে আঠটাৰ পৰা এটাটো মানে মৰা অৱস্থাত পাইছে সাতটাটো জীৱিত আছে এতিয়া জীৱিত কেইটা আমি পিঞ্জৰাত ৰাখিলোঁ সিহঁতে মানে মনাৰ ভিতৰত বান্ধি পেলাই আনিছিল কাৰণে সিহঁতে ছাফকেশ্যন মানে পাইছিলে সেইকাৰণে আমি এতিয়া পিঞ্জৰাত ৰাখি পেলাই অলপ মানে ৰিলিফ দিছোঁ এতিয়া আমাৰ লগত আছে দুজন ভেটেনাৰী ডক্টৰ প্ৰভাত আৰু ডক্টৰ দাওহাৰু তেখেতসকলে মেডিকেল মানে কেয়াৰটো প্ৰভাইড কৰি আছে এতিয়া আমি পুলিচৰ পৰা হেণ্ডঅভাৰ ল'ম কেছটো হেণ্ডঅভাৰ লৈ পেলাই আমি অতি সোনকালে নেচাৰেল হেবিটেটত পুনৰ আমি ৰিলিজ কৰি দিম ইয়াত নজনীয়া এটা গ্ৰুপ আছে এইটো এজন বাংলাদেশৰ পৰা পাঁচজনটো ৱেষ্ট বেংগলৰ পৰা আৰু তিনিজনটো আমাৰ বেংগল অগুৰি লোকেলৰ মানুহ এই নজনীয়া গ্ৰুপ ইহঁতক এতিয়া আটক কৰা হৈছে আমি ইহঁতৰ ওপৰত মানে এজ পাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 এই মতে আমি অফেন্স কৰিম আৰু ইহঁতক মানে কোৰ্টত প্ৰডিউচ কৰিম ইহঁতৰ মানে অৰ্গেনাইজ এটা গ্ৰুপ বুলি ক'ব পাৰে কিয়নো এইটো মানে ইণ্টাৰনেশ্যনেল মানুহ আছে যিটো বাংলাদেশৰো মানুহ আছে ৱেষ্ট বেংগলৰো মানুহ আছে ইহঁতৰ এটা ডাঙৰ ৰেখেট বুলি আমি ক'ব পাৰোঁ তো ইহঁতৰ মানে ব্লেক মাৰ্কেটিং কিবা থাকিব পাৰে এইটো গোল্ডেন লেংগুৰ ৰেয়াৰ স্পেচিছটো ইণ্টাৰনেশ্যনেল মাৰ্কেটত ব্লেক মাৰ্কেটত ইহঁতে মানে চেল কৰে বা এক্সপৰ্ট কৰে তেনেকুৱা হ'ব পাৰে এনেকুৱা ইলিগেল মানে ইণ্টাৰনেশ্যনেল ৱাইল্ড লাইফ ট্ৰাফিকিংটো মানে আমি প্ৰথমবাৰ ইয়াত মানে ধৰিলোঁ যিটো সোণালী বান্দৰ বা গোল্ডেন লেংগুৰ এইটো প্ৰথম কেছ হৈছে তো সেইটো আমি ভালকে আৰু ইহঁতৰ লগত কোন কোন জড়িত আছে আকৌ ইনভেষ্টিগেশ্যন কৰিম যিকেইটাক আটক কৰিলোঁ আমি সেইকেইটাক আমি কোৰ্টত প্ৰডিউচ কৰিম আৰু লগতে যি আজিৰ দিনতো আজিৰ যুগতো এনেকুৱা মানে ৱাইল্ড লাইফ ট্ৰাফিকিংটো চলি আছে এইটো দুৰ্ভাগ্যজনক এইটো যোৱা যিটো ৰাতি 12:30 মান বজাত মানে খবৰ পাইছোঁ এনেকুৱা মানে হৈছে আমাৰ যিটো কাছকট্ৰা চক তাতে তো লগে লগে মানে আমাৰ ষ্টাফ প্ৰটেকশ্যনৰ পৰা আহিছে ৰাণীকাটা ৰেঞ্জৰ পৰা আহিছে দেখা পাইছে বান্দৰ সোণালী বান্দৰ কেইটাক মানে বস্তাত ভৰাই ইমিডিয়েট ৰিলিজ পিঞ্জৰা আমি যোগাৰ কৰি পেলাই দি দিছোঁ মানাছৰ পৰা এটা আমাৰ যিটো চকৰচিলা ৱাইল্ড লাইফ তাৰ পৰা এটা দুটা পিঞ্জৰা আনি পেলাই ইহঁতক এতিয়া পিঞ্জৰাৰ ভিতৰত ৰখা হৈছে যিটো আমি সোনকালে মানে ইহঁতৰ নেচাৰেল হেবিটেটত আমি এৰি দিব লাগে নহ'লে ইহঁতৰ মানে কিবাটো খুব মানে দুৰ্বল খাব পৰা নাই বোধহয় এইটো নেচাৰেল হেবিটেটত সোনকালে এৰি দিলে ভালকে থাকিব এইটো পানী এৰিয়া যিটো নেশ্যনেল পাৰ্ক এই এৰিয়াৰ পৰা মানে কিবাকে ধৰিছে ইহঁতে কি বুদ্ধি কৰি ধৰিলে এইটো আমি নাজানো এইটো আমি ইনভেষ্টিগেশ্যন কৰিম এইটো চাই পেলাই কি ধৰণৰ কৰিছে কি ৰেকেট আছে কোনে কোনে ইনভলভ আছে এইটো মানে আমি
ইনভেষ্টিগেশ্যনত ৰাখি আছো। এতিয়া 9জন মানে বাংলাদেশৰ 5জনটো হ'ল ৱেষ্ট বেংগলৰ আৰু আমাৰ এই লোকেল এৰিয়া বেংগল অগুৰি এৰিয়াৰ 3জন। থকা বুলি কিবা এটা বুলি ঘোষণা কৰিব পাৰিছে নেকি? এইটো মানে চিন্তা কৰিবলগীয়া বিষয় আৰু ডিপলি এইটো তদন্ত কৰিবলগীয়া বিষয়। বাংলাদেশৰ পৰা উইদাউট এনি ভিছা এণ্ড পাছপৰ্ট কেনেকৈ এণ্ট্ৰি হ'ল আৰু এনেকৈ ৱাইল্ড লাইফ ট্ৰাফিকিঙত কেনেকৈ জড়িত হ'ল, এইটো মানে ডিপলি আমি তদন্ত কৰিব লাগিব।